চাওক, আজি মানে আমাৰ ঘৰৰ ওচৰতে এখন স্কুলৰ ব্যক্তিগত খণ্ড স্কুলৰ অধিৱেশন এটা চলি আছিল। তাতে সাংস্কৃতিক সন্ধিয়া আছিল। মই জাষ্ট মানে ঘৰৰ পৰা 9:30 মানত ওলাই গৈছোঁ। যাই পেলাই কিছু সময় তাতে দেৰি কৰি পেলাই আকৌ ঘৰত আহি চাওঁ যে ঘৰৰ দৰ্জা ভাঙি ভিতৰৰ দুটা আলমিৰা আছিল, আলমিৰাৰ লক মানে ভাঙি কিছু বস্তু লৈছে যদিও মানে যিখিনি মানে দৰকাৰী অলংকাৰ আছিল, সোণৰ যিখিনি গহনা আছিল সেইখিনি ল'ব পৰা নাই। তাৰে ভিতৰত মোটামুটি 2যোৰ শাখা লৈছে আৰু 5,500 টকা কেছ আছিল। সেই পইচাখিনি লৈছে। কিমান টকা হ'ব? এতিয়া বজাৰ মূল্য মোটামুটি ধৰকচোন 60-70 হাজাৰ টকাৰ মানে গহনা লৈছে। আৰু বাকী যিখিনি গহনা আছিল সেই লকটো মানে খুলিব পৰা নাই। কেনেকৈ সোমাইছিল? এইটো সোমাইছিল মানে পিছৰ চাইডেদি দৰ্জা মানে খুলি ভিতৰত সোমাইছে আৰু কি। আৰক্ষীক অৱগত কৰিছিল? আৰক্ষীক মোক ফোন কৰাতে আমাৰ আলুগুটি থানাৰ OC আৰু ষ্টাফ আহিছিলে। আহি পেলাই গোটেইখিনি বস্তু চালে, তাৰপিছত গ'ল আৰু ৰাতিপুৱা এজাহাৰখন দিম আৰু। কিন্তু এটা কথা কি যে মাজে মাজে এনেকুৱা হৈ থাকে আমাৰ এই অঞ্চলত, যদি কোনোবা কিবা প্ৰগ্ৰাম থাকে সেই প্ৰগ্ৰামৰ সুযোগত মানে প্ৰায়ে এনেকুৱা চুৰিকাণ্ড হয়। কিছুদিন আগতেও হৈছে, এনেকুৱা হৈ থাকে আৰু। সন্দেহ হয় নেকি কাৰো? সন্দেহ মানে কি ধৰক এইটোতো দূৰৰ চুৰ অহা নাই, কাৰণ মই সাধাৰণতে ঘৰতে থাকোঁ। ক'ৰবাত কিবা ফাংচন হ'লে মই নাযাওঁ, আৰু নোযোৱাৰ কাৰণ সেইটোৱে যে চুৰি হয়, কাৰণ মাজে মাজে হৈ থাকে, এটা ভয় থাকে। কিন্তু আজি কিয় বা মানে 1 ঘণ্টাৰ কাৰণে গ'লোঁ। কিন্তু সন্দেহ মানে কি এইটো ওচৰ পাজৰৰ মানুহ হ'ব, দূৰৰ পৰা মানুহ আহে। তাৰমানে সাংস্কৃতিক সন্দেহ হ'লে তাতে তাৰ আশে-পাশে চুৰি হ'ব, তেনেকুৱা হয়। চুৰিৰ বাহিৰেও বেলেগ কিবা ক্ষয়ক্ষতি হৈছে নেকি? বেলেগ এতিয়ালৈকে মানে তেনেকুৱা দেখা নাই, কিন্তু চাব লাগিব গোটেইখিনি বস্তু, নথি পত্ৰ বা কি আছিল, বেংকৰ পাছবুক, তাৰপিছত আপোনাৰ ATM কাৰ্ড, আকৌ চেকবুক আছিল, মই গোটেইখিনি চাব লাগিব, চালেহে গম পাম। তেওঁলোকে আচলতে ঘৰৰ মাজত প্ৰৱেশ কেনেকৈ কৰিলে? এইটো পিছৰ ফালৰ দৰ্জা আছিল, 3খন দৰ্জা, 2খনত ট্ৰাই কৰিছে, সোমাব পৰা নাই, 1খনত ট্ৰাই কৰি মানে ভাঙিছে। ভাঙি পেলাই ভিতৰতো দৰ্জা মাৰা আছিল, সিখনো ভাঙিছে, ভাঙি পেলাই সোমাইছে।